আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো ইতিমধ্যে কেবিনেটত এটা সিদ্ধান্ত হৈ গৈছিলে যে এখন মেৰিট লিষ্টৰ 1000 ল'ৰাৰ এপইণ্টমেণ্ট 10-15 দিনতে হৈ যাব। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰে প্ৰকাশ কৰা হ'ব ADREৰ গ্ৰেড T4ৰ ছেকেণ্ড লিষ্ট। ইতিমধ্যে কেবিনেটত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, অনুমোদন জনোৱা হৈছিল যে ADREৰ ছেকেণ্ড লিষ্ট প্ৰকাশ কৰিব লাগে। কিন্তু এই মুহূৰ্তলৈকে ADREৰ লিষ্ট প্ৰকাশ কৰা হোৱা নাছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰিছিলে আৰু প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে জনাইছে যে 10 দিনৰ ভিতৰত এপইণ্টমেণ্ট প্ৰদান কৰা হ'ব আৰু ইয়াৰ পূৰ্বে আপোনালোকে ADREৰ ছেকেণ্ড লিষ্ট পাই যাব। 10 দিনৰ ভিতৰত এপইণ্টমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো কেবিনেটত এটা সিদ্ধান্ত হৈ গৈছিলে এখন মেৰিট লিষ্টৰ 1000 ল'ৰাৰ এপইণ্টমেণ্ট 10-15 দিনতে হৈ যাব। ফ্লাইঅভাৰৰ এতিয়া তেওঁলোকে এলিভেটেড বন্ধুসকল